এয়া মই তেওঁক গামোচা পিন্ধাইছোঁ। থেংক ইউ নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰাজবৰালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী মেছাম প্ৰিয়ম। তেওঁক মই মোৰ চেনেলৰ জৰিয়তে স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম মেছান প্ৰিয়ম আৰু দাদাই মোক লগ কৰিবলৈ লখিমপুৰলৈ আহিছে যোৰহাটৰ পৰা। তাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু এইখিনি সুযোগ দিয়াৰ বাবে তেখেতৰ চেনেলত পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। ব্যস্ততাৰ বিষয়ে কোৱা, তোমাৰ গান এতিয়া বিহু আহি আছে, গানৰ বিষয়ে কেনেকুৱা তোমাৰ কল্পনা এতিয়া বিহুৰ কাৰণে? হয়, গান দুটিমান কৰি আছোঁ আপোনালোকৰ মাজলৈ, খুব সোনকালে মুক্তি দিম। হয়, এটি প্ৰেমৰ কঠীয়া শীৰ্ষক এটি গীত কৰিছোঁ, ডিস্কো। আপোনালোক সকলোৱে নাচিব পাৰিব। আৰু সংগীত কৰিছে মোৰ অতিকৈ মৰমৰ দাদা, আপোনালোক সকলোৱে পৰিচিত নীল হাজৰিকা, ডিব্ৰুগড় বি টাইপ মিউজিক ষ্টুডিঅ'ৰ। হয়, আপোনালোকে সকলোৱে গীতটি শুনিব বুলি আশা কৰিছোঁ আৰু বহুত কেইটি গীত আপোনালোকলৈ আগবঢ়াই থৈছোঁ, সেইবোৰো শুনিব। ইউটিউব চেনেলত চাৰ্চ কৰিব, মোৰ ইউটিউব চেনেল আছে। আৰু লগতে তেওঁৰ ইউটিউব চেনেল আছে, আপুনি ইউটিউব চেনেলত গৈ লাষ্টত ভিডিঅ'কেইটা চাব, বহুত ধুনীয়া ধুনীয়া গান শুনিব পাব আপোনালোকৰ মাজত। আপোনালোকে লাষ্টত গৈ তেওঁ ভিডিঅ'টো চাই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' ধুনীয়া ধুনীয়া আহি থাকিব, আপোনালোকে চাব পাব। তোমাৰ প্ৰতিভা কেনেকুৱা আছিল, তোমাৰ গানৰ প্ৰতিভাটো কেনেকুৱা? প্ৰতিভা বুলি ক'লে তেনেকুৱা কি ক'ম, হ'লেও সৰুৰ পৰা গান গাই ভাল পাইছিলোঁ, বহুজনে উৎসাহ দিছিল। হয়, বহুজনে তোমাৰ ষ্টাৰ্টিংটো কেতিয়া? গানটো সৰুৰ পৰা গাওঁ, তথাপিও এই সংগীত জগতখনত অহা প্ৰায় 6-7 বছৰমান হ'ল। মই মেট্ৰিকটো দিয়াৰ পিছৰ পৰাই লাগি আছোঁ। হয়। তোমাৰ মানে ইণ্টাৰেষ্টটো কিহত আছিল সৰুৰ পৰা গান গাই ভাল পাওঁ আৰু সৰুৰ পৰা চবে উৎসাহ দিছিলে। হয়, বৰ ভাল মাতটো। হয়, সেইটো সকলোৱে জানে। আমাৰ অসমত এজন অসমীয়া ব্যক্তি আগবাঢ়ি যাওক সকলোৱে চিন্তা কৰে, নহয় জানো? সেইটো কাৰণে মই তেওঁক মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু মই তেওঁক মাতি আনিলোঁ। তেওঁ মোৰ প্ৰিয় হয় আৰু মই আপোনালোকক আৰু কাক আনিব পাৰোঁ চেষ্টা কৰিম। এতিয়া মই তেওঁক আৰু দুৰাষাৰ সুধিম, তেওঁৰ ঘৰত কোন কোন আছে, তেওঁৰ ঘৰ ক'ত? তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ শদিয়া, অসম অৰুণাচল সীমান্তত। হয়, শান্তিপুৰ বুলি এখন বজাৰ এখন আছে, তাৰ কাষতে আছে। হয়। আৰু ঘৰত মোৰ মা দেউতা, মই, দাদা আছিলে, দাদা বিয়া পাতিলে, বাইদেউ দুগৰাকী বিয়া হ'ল, মই সৰু। এতিয়া এটা কথাই মই আপোনাক ক'ব যাওঁ যে তেওঁ আগুৱাই আহিছে আমাৰ অসমৰ মেছাম প্ৰিয়ম। তেওঁক সকলো অসমবাসীয়ে আদৰি লৈ যাওক, তেওঁক আমি সেইটোৱে কামনা। আপোনালোকলৈ তেওঁকতো নিশ্চয় মোৰ চেনেলত স্বাগতম জনালোঁ, তেওঁকতো মাতিলোঁ। তেওঁৰ নিজে লিখা আৰু এটি গীত যদি নুশুনো আমাৰো বেয়া লাগিব, আপোনালোকৰো বেয়া লাগিব, নহয় জানো? সেইকাৰণে তেওঁ এটি গীত, ধুনীয়া গীত তেওঁ আমাৰ মাজত গাব, আপোনালোকক মই শুনিবলৈ। হয়, মই এটি গীত গাব লৈছোঁ। গীতটি মই কথা সুৰ কৰিছিলোঁ আৰু গীতটিত কণ্ঠদান কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই। আৰু মোৰ সৌভাগ্য তেখেতে এটি গীত গাইছিলে মোৰ, আৰু গীতিত কণ্ঠদান কৰিছিলে অমৰজিৎ কাশ্যপ দাই। হয়, সেই গীত গাব লৈছোঁ, ভুললৈ ক্ষমা কৰিব। আওপকীয়া কথা কৈ নোৱাৰ তই হাৰিব, অকাই পকাই সুধি থাকিম একেটা কথা, কোনো আছিল সেইজনী কেলৈনো তোক মাতিব, নালাগে তই আনক চাব মৰি যাম সঁচা, যিমানেই কৰ অভিমান সিমানেই যাচি মৰম, আনলে চকু দিয়া নাই মাথোঁতোৰে হৈ ৰম, যিমানেই কৰ অভিমান সিমানেই যাচি মৰম, আনলে চকু দিয়া নাই মাথোঁতোৰে হৈ ৰম। ধন্যবাদ। তুমি আমাক ইমান মৰম দিয়াৰ বাবে মই তোমাক মাতিলোঁ। তুমি ইমান ব্যস্ততাৰ মাজতো আহি আমাক এটা ধুনীয়া তোমাৰ নিজৰ গান ইমান ধুনীয়াকৈ শুনালা, ভাল লাগিল। থেংক ইউ তোমাক জনাইছোঁ, বহুত ভাল লাগিল। আৰু মাজতে মই এখন আমাৰ স্বাভিমান গামোচা এখন মই তেওঁক সন্মান জনাব বিচাৰিছোঁ আপোনালোকৰ মাজত। ধন্যবাদ। এয়া মই তেওঁক গামোচা পিন্ধাইছোঁ। থেংক ইউ। বহুত ধন্যবাদ। তেওঁক ভাল লাগিল, মোৰ মৰমৰ হয়। আৰু মই এটাই আপোনালোকলৈ অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁক
আগুৱাই লৈ যাওক আমাৰ অসমবাসীয়ে। তেওঁ নৱপ্ৰজন্মৰ, তেওঁ আমাৰ কাৰণে আগবাঢ়ি আহিছে। আমি তেওঁক মৰম দিব লাগিব। মোৰ চেনেলৰ জৰিয়তে তেওঁক মই মৰম দিব বিচাৰিলোঁ, তেওঁক মাতিলোঁ। আপোনালোকৰ ওচৰত মই তেওঁক গামোচাখন পিন্ধালোঁ। আপোনালোকে নিশ্চয় চালে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে তেওঁৰ মই ডিছক্ৰিপশ্যনৰ লিংকটো মই দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।